নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছ.এন. মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কেৱল শিপিনীসকলৰ বাবে যিসকলে স্বনিৰ্ভৰ নাৰী পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছিলে সেইসকলৰ বাবে পুনৰ এটা সুখবৰ। যিহেতু অসম চৰকাৰে পূৰ্বে প্ৰথম পৰ্যায়ত শিপিনীসকলৰ পৰা বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰিছিলে, পৰ্যায়ত পুনৰ বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰিবলৈ সিদ্ধান্ত লৈছে আৰু এটা নটিফিকেশ্যন দিছে য'ত উল্লেখ কৰিছে যে স্বনিৰ্ভৰশীল নাৰী আঁচনি আৰু এই আঁচনিৰ অধীনত শিপিনীসকলৰ অৰ্থনৈতিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত আৰু এখোজ। স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত শিপিনীসকলৰ পৰা এই আঁচনিত গৃহীত হোৱা 31 বিধ বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰিব চৰকাৰে। আৰু এই ক্ৰয় প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত যেতিয়া হৈছিলে সেয়া 7 ফেব্ৰুৱাৰী তাৰিখে অন্ত পৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ ক্ৰয় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপুনি এগৰাকী শিপিনী হয়, আপোনাৰ বস্ত্ৰসমূহ বিক্ৰী কৰিবৰ বাবে আপোনাৰ কিছুমান প্ৰয়োজনীয় নথিপত্ৰ লাগিব। সেই নথিসমূহ হ'ল স্বনিৰ্ভৰ নাৰী পৰ্টেলত পঞ্জীয়ন কৰাৰ নথি লাগিব, লগতে বেংক পাছবুক লাগিব। যিটো পইচা পাব আপোনাৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবদ সেই পইচাটো আপোনাৰ বেংক একাউণ্টত আহিব। লগতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড নাইবা সূতাৰ যিখন পাছবুক হয় সেই পাছবুকখন হ'লেও হ'ব। আৰু স্থাপিত মুঠ ক্ৰয় কেন্দ্ৰ হ'ল অসমত মুঠ ক্ৰয় কেন্দ্ৰ হ'ল 100টা আৰু মুঠ পঞ্জীকৃত শিপিনী হ'ল 4,80,080 গৰাকী। আৰু এগৰাকী শিপিনীৰ পৰা এবাৰত মুঠ 100খন সামগ্ৰীহে, মানে 100খন বস্ত্ৰ সামগ্ৰীহে এবাৰত ক্ৰয় কৰিব, তাতকৈ বেছি ক্ৰয় নকৰে। যিহেতু পূৰ্বতে প্ৰথম পৰ্যায়ত হৈ গ'ল, এতিয়া দ্বিতীয় পৰ্যায়তো সেইটো একেই আছে, 100খন বস্ত্ৰহে ক্ৰয় কৰিব। আৰু ক্ৰয়ৰ বাবে নিৰ্ধাৰিত সামগ্ৰীসমূহ হ'ল বিভিন্ন প্ৰকাৰৰ গামোচা, বড়ো, আৰ্নাই, কাৰ্বি, পহু, মণিপুৰী, খুদেই, অংগবস্ত্ৰ, ৰাভা, পাজাৰ, ডিমাচা, ৰিচা, বাছা, মিচিং, ডুমেৰ আৰু এগ্গ, কোচ ৰাজবংশী গামোচা, তিৱা, ফালি, দেউৰীৰ গামোচা। এই সামগ্ৰীসমূহে ক্ৰয় কৰিব। যিসকলে আপোনালোকৰ হাতত এই সামগ্ৰীসমূহ আছে বা যিসকলে শিপিনী হয়, শিপিনীসকলে আপোনালোকে এই সুবিধা লাভ কৰিব পাৰে। আৰু এয়া কেৱল 15 দিনলৈকেহে থাকিব, যিহেতু এই এডভাৰটাইজমেণ্টটো 10 তাৰিখে দিছিলে। 10 তাৰিখৰ পৰা মানে আপোনাৰ 25 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব বা এই আঁচনিৰ লাভ ল'ব পাৰিব। ভিডিঅ'টোত এইখনে আছিলে, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব।